নমস্কাৰ বন্ধুসকল, আমাৰ চুমি এণ্টাৰটেইনমেণ্টলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি বহুদিনৰ মূৰত এটা নতুন ব্লগ লৈ আহিছোঁ। আৰু আমাৰ নিচেই কাষৰে এজন দাদা, যিহেতু তেখেতক মানে আমাৰ ঘৰৰ ওচৰৰ সকলোৱে আৰু জুনিয়ৰ জুবিন দা বুলি কয়। আৰু ভাবিলোঁ আজি তেখেতক লৈ এটা আমি ব্লগ বনাওঁ। আপোনালোকে ভিডিঅ'টো এবাৰ চাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আহকচোন ভিডিঅ'টো এবাৰ ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওকচোন, কেনেকুৱা পালে জনাব। করোনা ভাইরাস এটি ইন্ডিয়া হয় আমার বাজে একদিন করে করোনা ভাইরাস করবে যে মানে চাইনা ক'ত পাইছিলে? চাইনার করে চাইনাৰ পৰা? তেতিয়া চব তেতিয়া আমার বাজানো করোনা তো আমি চাইনার পৰা খবর বিচারি ইন্ডিয়াত বৰ বেয়া পৰিস্থিতি চলি আছে মানে কি চলি আছে মোক কৈছে আমার বাজার ভাৰতবাসী মোক এই আমি নিউজবিলাকত দেখিবলৈ পাইছোঁ এই ইণ্ডিয়াৰ খবৰ বা বাতৰিবিলাক পাইছোঁ একদম হেনুবলে ইণ্ডিয়াৰ হেনুবলে মেডিকেলবিলাকত একদম কমচে কম তোমাৰ পেচেণ্টৰ বিৰণি ডক্টৰ ট্ৰিটমেণ্ট ডক্টৰো মৰি গৈছে। আমি একবাৰ ইণ্ডিয়াৰ বলক্ষণ কৰোঁ এয়া আহিছে চাইনাৰ পৰা আহি পাইছে ইণ্ডিয়া কোন আহিছে মই আৰু মোৰ বাজাৰত কৰোণা মনে দেখিছোঁ পপ হওয়া মেডিকেলে পেছনের বিলনি ইন্ডিয়ার পদিলে মুড়বিলা দেখি চৌধুরী বুঝলি তেনেকে মই আহিছোঁ গোটেই ইণ্ডিয়া ঘূৰি আছোঁ আমাৰ কোনেক্টিভ এবাৰ মই যোৰহাট ডিষ্ট্ৰিক্টত সোমালোঁ এই তৰফালৰ ছোৱালী মই নিয়মৰ ছোৱালী লগ পালোঁ মোক তো মইতো চাইনাৰ মানুহ বৰ ধুনীয়া সুস্থ মোক সুধিছে তৰফালৰ ছোৱালী দাদা তুমি ক'ৰ পৰা আহিছা মই ক'লোঁ ভণ্টি মই চাইনাৰ পৰা আহিছোঁ তোমাৰ নামটো কি মই ক'লোঁ মোৰ নাম ভাইৰাছ আৰু মই তোমাৰ লগত কোন আহিছে মই বোলো বাজে নাম কি বোলে কৰোণা আছে মই বোলো বড়ো ছোৱালী ভাইৰাছ তো বোলে ঠিক আছে চলে আহিছে মই বোলো ইণ্ডিয়াৰ পৰিস্থিতি চব আহিছোঁ আমাৰ ইণ্ডিয়াৰ পৰিস্থিতি কাৰণ মই বোলো একেবাৰে বেয়া বোলে কেনেকৈ বেয়া হ'ব মেডিকেল পেচেণ্টৰ বিলনি হে তো মোক কৈছে কোথায় তুমি তো সাঁগার মানে তোমার সিঙ্গার নিশ্চয় আছে গানটা গাবা মই বোলো তারা তোরা মই তোরা মানে নিশ্চয় গা তুমি যদি গাও বলে গাছুন অকমান খুন তাতে গানটা রচি দিল আমরা বলে তারা তোরা না ভাইরা মই কৈছো কি তোরা ও তোরা আহিছো চাইনার পরা করুণালৈ আহিছোঁ ইণ্ডিয়া চাবলৈ মৰম দিবানে নিদিবা তৰা মৰম দিবানে নিদিবা তেতিয়া তৰা পৰা ছোৱালীজনী মোক কৈছে ভাইৰাছ তুমি যে মৰম বিচাৰিছা মই হয় তুমি চাইনাৰ মানুহ ভালো লাগিছে আমি ইণ্ডিয়ালৈ আহিছা কিবা এটা চাবলৈ দিলোঁ যে পিছত মোৰ গাত কৰোণা বেমাৰ আছে সব আমার ইন্ডিয়ার মানুষ করোনা বেমার আছে তোমার তো গাতে তুই জানো তোমার নাম তো বাইরে যাও পারছে করাবে এটা তুমি যে মনটো বেরোচ্ছে মই যদি মোৰ গাত করোনা বেমার তোমার বেমারটো দিয়ার লগে লগে তোমার গাত বিয়ে যাব করোনা বেমারটো তেতিয়া তুমি চাইনালে কেনেকৈ যাবা এইকাৰণে মনটো দিব ন তেতিয়া মই ক'লোঁ কি চেটেল করতে লিখিলোঁ এই ইন্ডিয়ার পদুলি আগি ওদলি মুদলি ইন্ডিয়ার পদুলি আগি ওদলি মুদলি মেডিকেলে পেশেন্টর বিলনি ইন্ডিয়ার পদুলি আগি ওদলি মুদলি মেডিকেলে পেশেন্টর বিলনি করুণালয় আহিছে তরুণ মারবার বা ভিডিওটা ছাড়াও বরিশাল করুণালয় আহিছোঁ ইন্ডিয়া চাবলৈ মৰম দিবনে নিদিবা তৰা মৰম দিবা নে নিদিবা এটা সুটো অলপ খোৱা নাই কেলে কিয় খোৱা নাই মই জুবিন হৈছে কাৰণে কওঁ কাৰণ সুটো কেলে এই কেপি চিটৰি এইবিলাকে অলপ ডিঙিটো এৰি থৈছে তাৰপিছত তৰা ও তৰা আহিছোঁ চাইনাৰ পৰা আগৰ গানটোলৈ আহি গ'লোঁ করুণালৈ আহিছোঁ ইন্ডিয়া চাবলৈ মৰম দিবনে নিদিবা
দিবা ও তোরা মরম দিবা নেনি দিবায়া আমি ক'ব বিচাৰিছোঁ আপোনালোকে অসমৰ জুবিনক চাইছে অসমৰ জুবিনৰ ঘৰ হৈছে যোৰহাট কালামটো বঙাল পুখুৰী এতিয়া বৰ্তমানতে আমাৰ অসমৰ জুবিন হৈছে গুৱাহাটী বনেগণ আমি জংকীপুৰত থাকোঁ আৰু এজন ছোৱালী গোলাঘাট বেঙেনাৰ পৰা বিয়া পাতিছিলে তৰুণ গুলমেকাৰ এই আমাৰ অসমৰ জুবিনৰ মামা আছে দুটা এটা আছে যোৰহাট পুলিবাৰ এটা আছে যোৰহাট কেন্দ্ৰীপুৰী এতিয়া আগত আমাৰ অসমৰ জুবিনৰ লগত আছিলে জুবলি এতিয়া প্ৰথম জুবলি এতিয়া গুচি গ'ল এতিয়া তাৰ মামাৰ ছোৱালী এজনী আছে নাম ৰীতি চাবা কেন্দ্ৰীপুৰী তেতিয়াহ'লে এয়া আমাৰ অসমৰ জুবিনৰ গানে যদি অসমৰ মানুহ বলিয়াই কৰি আছে মোৰ গান যোৰহাট ডিষ্ট্ৰিক্ট মানুহ বুলি আছে নাম জুনিয়ৰ শিলাজীৱ ঐ শিলাজীৱ মোৰ নাম ছেকেণ্ড জুবিন নাম্বাৰ 1 শিলাজীৱ অসমীয়াত কেনেকৈ মাছৰ কটীয়া মানুহৰ কটীয়া যেনে জুবিন নাম্বাৰ 1 আপোনালোকে গান হৈছে বহুত গান বনাই আছোঁ বৰ্তমানে মোক আপোনালোকে সহায় কৰা নাই অলপ মদত কৰক মোক যেনেকৈ ৰাণু মণ্ডলক যেনেকৈ যে সলমান খান আৰু কোনে কোনে যে লৈ গ'ল চলাত তাৰ ঘৰত পশ্চিমবংগ মোক তেনেকৈ কিবা এটা কৰা নাই মোৰ মাজতে নাই মই চাহ জনজাতি মানুহ আপোনালোকে গান এখন অলপ মদত কৰক এতিয়া এইবাৰ কেনে উঠি যাম নেকি হয় নিজ লাইফত এটা গান মই গাইছিলোঁ গোলাঘাট ডিষ্ট্ৰিক্ট ৰামধাৰী গাঁও এইবাৰ যিদিনাখন মানুহৰ বিহু আমাৰ বহা এইবিলাক গাইছিলোঁ অঁ নব কচুখেলা খজুৱাই শাহুলে নচুৱাই ঘৰলৈ গ'লে নব খোজাব এইটো মই নিজে লিখিছোঁ নিজে বনাইছোঁ গান আৰু নিজ লাইফত দি দিলে এবাৰ গাই দিয়ক নাই খমীয়াটো গোৱা আকৌ বৰুৱা চাৰিআলি কি কৰা খমীয়াৰ মাজেদি বাইক চলাই যায় মই আপোনালোকক কৈছোঁ হ'ব আমাৰ গাঁৱত আছে এতিয়া আছে আমাক কৰিব মইতো কোনো ছিংগাৰ নহয় মই হ'লে এটা ঘটিৰাম পাতিৰাম মানুহ সাজা কৰিয়ে খাওঁ মই ছিংগাৰ একদম কি এয়া আমাৰ শ্ৰীকৃষ্ণৰ ফটো নহয় ই এটা ভগৱানী এইবিলাক গান মই নিজে বহুত গান বনাই আহিছোঁ কিমান লাগিব পম্প অচৰ্য এইবিলাক চব এক্টিং হ'ব লাগিব যিটো মই এক্টিং কৰিছোঁ মই এইবিলাক ভৰি করতে চাই লওক আৰু চাব পাৰে এয়া ষ্টেজত গান কেনে গায় এয়া এর মাইকু এটা বলছ যেহেতু টুপি লগাম ভিতরে লগাম কেনেকৈ লাগিছে ভাল লাগিছে মজা লাগিছে বাবা কিমানে ভাল লাগিছে কওক আপোনাকতো ভালো লাগে ভয় লাগে লেকিন মই যে নিগনিৰ নিচিনা মানুহটো আপুনি যে কেতিয়াবা এনেকৈ দিলে মোৰ চুৰি দিলে মই চুপৰাই দিম এইটো কাৰণে আপোনাক ভয় লাগে এয়া ভাল লাগে মোৰ ভয় লাগে মোৰ ভাল লাগে মোৰ ভয় লাগে মোৰ কেতিয়া পাম কাষৰত এই এতিয়া কৈছোঁ আপোনাক কিনো বুজিবি এই মোৰে বসন সাগৰুৱা চৰে পলসত এই ভাল লাগে মোৰ ভয় লাগে মোৰ কেতিয়া পাম কাষৰত কিনো বুজিবি এই মোৰে বসন সাগৰুৱা চৰে পলসত এই মৰমৰে মিঠা মিঠা কথা এই মৰমৰে মিঠা মিঠা কথা আর কলিজাত আছে বহুত বুকুতে বান্ধিল উৰণীয়া উৰে মোৰ আকাশত মোৰে দেহি দেখো তো সপোনত লিখাজনে লিখিছে কপালত তুমি জানো মোৰে এই জনমত চেনিমাত এয়া এইটো গান কোনে গাইছিলে আপোনালোকে জানে নাজানো নহয় কোনে গাইছিলে এই গান গাইছোঁ माझ्या दुकान এনেকৈ অ' চিনমাই মই এতিয়া গান বনাই আছোঁ আপোনালোকে সহায় কৰিব মোক টকা পইচা নিদিলেও মই সহায় কৰিব লাগিব মোৰ মাৰে দেউতা নাই সৰুতেই পঢ়া নাই এডুকেটৰটো মাত্ৰ তাকে মই সহায় দিছোঁ আৰু মই ঘৰৰ পৰা মই চুদ্ধকাৰ বনাই মই গোটেই অল ইণ্ডিয়াত অল ভাৰতত আপুনি এতিয়া যোৰহাট জুবিন বুলি মানুহ কৰিছে নে যোৰহাট জুবিন বুলি মানুহটো পাৰিবনে যোৰহাট জুবিন বুলি মাৰিব মই জুবিনক ভাল পাওঁ অসমৰ জুবিনক ভাল পাওঁ যেতিয়া জুবিনে যেতিয়া অসমৰ জুবিনে যেতিয়া ছিংগাৰ বনে অসমত তেতিয়া মোৰ 12 বছৰ হৈছিলে আমাৰ জুবিন গাৰ্গ যেতিয়া ছিংগাৰ বনে তেতিয়াৰ পৰা মই জুবিনক ভাল পাওঁ জুবিন ভাল মানুহ কেতিয়াবা হ'লে এই যে এই ৰঙা পানী অকণমান খাই দিয়ে আৰু উঠা উঠা কৰে তেওঁ বুলি তেওঁ ভাল লাগে আৰু
কি এটাও ভাল লাগে এইবাৰ আমাৰ জুবিন আমাৰ মৰমৰ জুবিন অসমত এইবাৰ যোৰহাট অহা নাই নে কপানে গোলাঘাটৰ বুকা ফালি দিছে দেখিছে নাই দেখিছোঁ। অলপ দিনত কি এনেকুৱা পোৱালিছে জুবিন যেতিয়া গাঁৱতো পোৱালি নে বোকাবিলাকো পোৱালি দিছে দেখিছিলে গোলাঘাটত দেখিছিলে মই তাক ভাল পাওঁ কাৰণে তাৰপিছত কেতিয়াবা আহিলে লগ কৰোঁ আমি যোৰহাটে কি কৰিব নোৱাৰে আমি গৰীব মানুহ গান ইয়াতকৈ ধুনীয়া ধুনীয়া গান আছে যেতিয়া ড্ৰাম চিট বাজিব হাতত মাইক ফোন থাকিব ইৰাজী এনেকুৱা বাজিব লাগিব ঢাপ ধূপ ঠিক টক 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 কেতু বাবা একটা জুবিন একদম হিরাজ ভাইয়া হিরাজ জি ভাইয়া হিরাজি নমস্কাৰ তোমাৰ হাফে পিন্ধি আহিছোঁ মোৰ পেনৰ অৱস্থা দেখিলে আপুনি কাম দিব হাফে পিন্ধি আহিছোঁ মোৰ পেনৰ অৱস্থা যদি আপোনালোকে চাই লগে লগে দেখুৱাই আহিছোঁ নাই পইচা নাই কিব এই চব পেনটো কি কৰিব এইটো মই দৰ্জি ভিতৰত পৰাই ওর ওই ড্যান্স মাউতে জোড়াটা চোখ নাই ড্যান্সের অবস্থাটা এ দেখছো না গুটিতে পানি গলে পেটু পড়কে গো এটাকে কি লাগলে গিয়ে আছো এটাই পেন আছে গরিব মানুষ টোকা কোথ পাম পালো তো যদি চলছে সিঙ্গার বনিব পাইলো তো অজর মতো কাজ না এইটু এটা ছিলা বলে কিছু করবা এইখানটা আছে সিঙ্গার বলবে খাইব Lenovo, Pahugo, Lenosuai, Lenovo, Kotukale, Koduai, Lenovo, Pahugo, Lenosuai, Lenovo, Legoro, Loigo, Lego, Lenovo, Kujepoti, Konduai, Tumare, Oi Moromo, Moi Kolu, তোমারে অয় মরম মই হলো নিরূপায় দুবাগি রাতি কি বারু নব বেদনয় মুখ কন্দুয়ায় দুবাগি রাতি কি বারু নব বেদনয় মুখ কন্দুয়ায়